যাৰ লগত মানে আপুনি বেছি ভাল ব্যৱহাৰ কৰিব বা বেছি মানে সন্মান দিব, তাই পোৱা সন্মানতকৈ বেছি সন্মান দিব, বেছি ভাল পোৱা দিব, তেতিয়া সেই মানুহজনৰ সন্মুখত আপোনাৰ কোনো ভেলু বা আপোনাৰ কোনো মূল্য নাথাকে। তেতিয়া সেই মানুহজনে আপোনাক এটা মানে কাম নকৰা কিবা এটা ভাবে যে আগলা পাগলা বুলি ভাবি থয়। সেইকাৰণে কাৰোবাক ইমানো সন্মান নিদিব যি সন্মানৰ কাৰণে, যি ভাল পোৱাৰ কাৰণে আপোনাৰ সন্মান, আপোনাৰ মূল্য কমি যায়। কাৰণ এইটো সদায় দেখিব যে যিয়ে মানে যাক গুৰুত্ব দিয়ে তাৰ বিপৰীতে সি কিন্তু সিমান গুৰুত্ব নিদিয়ে। গুৰুত্বৰ বিপৰীতে অৱহেলাহে কৰে, ভাল পোৱাৰ বিপৰীতে ঘৃণাহে কৰে, প্ৰেমৰ বিপৰীতে ঘৃণা দিয়ে, সেইকাৰণে সন্মানৰ বিপৰীতে অসন্মান কৰে। গতিকে কাৰোবাক ইমানখিনি সন্মান নকৰিব যে যিমানখিনি কৰিলে আপোনাৰ সন্মানখিনি নষ্ট হ'ব। কাৰোবাক লগত ইমান ভাল ব্যৱহাৰ নকৰিব যি আপোনাৰ ভাল ব্যৱহাৰটো দেখি সি ভাবে যে আপুনি একেবাৰে সহজ সৰল, আপোনাৰ লগত যিকে কৰিব পাৰে। যেনেকুৱা মানুহ তেনেকুৱা উত্তৰ দিব লাগিব। আপোনাৰ লগত যিয়ে যি ব্যৱহাৰ কৰিছে আপুনিও তাৰ লগত তাৰে জবাব দিব লাগিব। আপুনি কাৰোবাক ভাল পায়, বহুত ভাল পায়, আপুনি সেই কথা তাক ক'লে আপুনি মানে ভাল পায়, কিন্তু সি ভাল নাপাবও পাৰে। গতিকে সেইটোক লৈ দুখ পোৱাৰ কোনো কথা নাই, কাৰণ সি ভাল পাব নাপাৰে। সময়ৰ লগত আপোনাক নিজকে চেঞ্জ কৰিব লাগিব। কাৰণ আপুনি যেতিয়া মানে কাৰোবাক ভাল পায়, অতিৰিক্ত ভাল পাব, যেতিয়া সি বুজি পাব যে আপুনি তাক অতিৰিক্ত ভাল পায়, তেতিয়া সি আপোনাক ইগন'ৰ কৰা ষ্টাৰ্ট কৰি দিব, অৱহেলা কৰা ষ্টাৰ্ট কৰি দিব। কাৰণ আপুনি দেখিব যাক বেছি ভাল পাব সি কেতিয়াও আপোনাৰ নহয়। কাৰণ কাৰোবাক তাৰ যোগ্যতাতকৈ বেছি ভাল নাপাব, কাৰোবাক যোগ্যতাতকৈ ওপৰত নুঠাব। কাৰণ সি ওপৰত উঠাৰ পিছত আপোনাৰ কান্ধতে বহি যাব আৰু আপোনাৰ কান্ধটো ভাঙি দিব, তেতিয়া আপোনাৰে ক্ষতি হ'ব। গতিকে কাৰোবাক ইমানো ভাল নাপাব, ইমানো মৰম নিদিব, ইমানো সন্মান নিদিব, যাৰ কাৰণে আপোনাৰ সন্মান, আপোনাৰ ভাল পোৱা, আপোনাৰ মৰম এইবিলাক ঘৃণা তাৰপিছত হিংসাৰে মানে পৰিৱৰ্তিত হৈ যায় আৰু আপোনাৰ লাইফটো ধ্বংস হৈ যায়। সেইকাৰণে সন্মান দিয়ক। মই এইটো কোৱা নাই যে সন্মান দিব নালাগে, সন্মান দিয়ক, উপযুক্ত সন্মান দিয়ক। যি যিমান পাব পৰা মানুহ আছে তাক সিমান সন্মান দিয়ক। ভাল পাওক, যি আপোনাক ভাল পায় তাক ভাল পাওক, যিয়ে আপোনাক মূল্যই নিদিয়ে তাক ভাল পাই কি লাভ।